প্ৰাৰ্থিত্বক লৈ এটা চৰ্চা চলিছে কোনটো সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থিত্ব দিছে মই নিজেও প্ৰাৰ্থিত্ব দিছে দাবীদাৰ ওদালগুৰি যি 46 নম্বৰ ওদালগুৰি ST সমষ্টি বিধানসভাৰ এইটোত মই বিচাৰিছোঁ ডেপুটি চিফো আছে তাত থাকিব পাৰে তেওঁ বিচাৰিব পাৰে কিন্তু গণতান্ত্ৰিক দেশত এটা ৰাজনৈতিক দলত সকলোৱে ইয়াত টিকেট বিচাৰিব পাৰে কিমান আশাবাদী মইতো 100% আশাবাদী যদি মিত্ৰতা হয় আপোনালোকে কেইখন আসন বিচাৰিব এটা আমি 15টাতে খেলিম আমি BTCৰ 15টাই আমি খেলিম ছাৰ UPPLৰ লগত আছে DPFৰ লগত আছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আপোনালোকে কেনেধৰণে আগুৱাই যাব অনাগত 5 বছৰত সেইটো BJP দলেই সিদ্ধান্ত ল'ব যিহেতু আমি জানো যে আমি BPPৰ কথাহে জানো তেওঁলোকৰ যি UPPৰ কি কেনেধৰণে কি সিদ্ধান্ত লৈছে আমি সেইটো নাজানো দীপেন বড়োৰ চৰ্চা চলিছে ওদালগুৰি নহ'লে ফেৰগাঁও সকলো প্ৰতিদ্বন্দ্বী হ'ব নেকি নাই সকলো দলেই চিন্তা কৰিব নিজা নিজাকৈ এটা থাকে সেইটো আমি সদায় প্ৰতিনিধি থকাটো দৰকাৰ প্ৰতিনিধি নাথাকিলে আমি ভাবোঁ যে আমি অহংকাৰী হৈ যাওঁ একচুৱেলি প্ৰতিনিধি থকাটো দৰকাৰ দীপেন বড়ো যদি ওদালগুৰিত খেলে আপোনাৰ বাবে ডাঙৰ বিগ ফেক্টৰ হ'ব নেকি কোনো ফেক্টৰ নহয়